তো বন্ধুসকল আনন্দৰাম বৰুৱা এবৰ যিটো আছিলে আনন্দৰাম বৰুৱা এবৰটো যিটো অনলাইন হয় সেইটো অনলাইন আৰম্ভ হৈ গৈছে যোৱা 18 তাৰিখৰ পৰা তো ইবাৰ চাগে প্ৰথমবাৰৰ বাবে চাগে আনন্দৰাম বৰুৱা এবৰ্ডৰ কাৰণে অনলাইন এপ্লিকেশ্যন মানে অনলাইন ফৰ্ম ফিল আপ কৰিব লগা হৈছে তো যিখিনি ছাত্ৰ ছাত্ৰীয়ে 75% ভাটাৰ আপ পাইছে তো সকলো ছাত্ৰ ছাত্ৰীক মই অনুৰোধ জনালোঁ যাতে সকলোৱে 28 তাৰিখ নে 27 তাৰিখ লাষ্ট ডেট হয় 28 তাৰিখ চাগে লাষ্ট ডেট তো লাষ্ট ডেটৰ আগত সকলোৱে যাতে অনলাইন এপ্লিকেশ্যন মানে অনলাইন এখন ফৰ্ম ফিল আপ কৰে তো মই কৰিলোঁ যোৱাকালি কৰি মানে কি হয় সেইখিনি ক'বৰ কাৰণে মই এইটো জাষ্ট ভিডিঅ'টো বনাইছোঁ যিসকলে এতিয়ালৈকে কৰা নাই তো আপুনি কেইদিনমান আগতে এটা ভুৱা নিউজ ওলাইছিল চাগে 85% মানে ডিষ্টিংশ্যন পোৱাবিলাককে এইবাৰ দিব চাগে কিন্তু এইটো একদম মিছা কথা হয় তো 75% যিসকল মানে ষ্টাৰ পাইছে সকলোৱে লেপটপ পাব যোৱাবাৰৰ নিচিনা তো লেপটপৰ কথা যদি মই ইয়াত ক'বলৈ যাওঁ লেপটপটো চাগে লেন'ভ' দিব পাৰে লেন'ভ' বা HP এই দুটাৰ ভিতৰত এটা দিব লাগে যোৱাবাৰ লেন'ভ' দিছিলে এইবাৰ কেইটামান লেন'ভ' HP এই দুটাৰ ভিতৰত এটা দিব আৰু যিখিনি লেপটপ দিয়া সময় আগৰ ৰেকৰ্ডৰ পৰা চোৱা যায় ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত চাগে সকলোখিনি শেষ হৈ যাব লাগে মানে আগৰ ৰেকৰ্ডৰ পৰা যদি চোৱা যায় তো 18 তাৰিখৰ পৰা আৰম্ভ হৈছে 28 তাৰিখ লাষ্ট ডেট তাৰ আগত আপোনালোকে কৰিব লাগিব অনলাইন ফৰ্ম ফিল আপ তো অনলাইন ফৰ্ম ফিল আপৰ কাৰণে আপোনালোকৰ কি লাগিব এই যিটো মাৰ্কশ্বিট আছে মাৰ্কশ্বিটৰ মানে অৰিজিনেল মাৰ্কশ্বিটখন আপোনালোক লাগিব আৰু অৰিজিনেল বৰ্ডৰ পৰা যিখন চাৰ্টিফিকেট দিয়া হৈছে সেই চাৰ্টিফিকেটখন আপোনালোকক লাগিব তো এইখন চাৰ্টিফিকেট স্কেন কৰিব লাগিব স্কেন কৰি মানে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব তাৰপিছত আপোনালোকে কি লাগিব আপোনালোকৰ এখন পাছপৰ্ট চাইজ ফটো তাৰ ওপৰত সেল্ফ এটেষ্টেড মানে আপোনালোকৰ নিজৰ নামটো তাৰ ওপৰত লিখি পেলাই স্কেনিং কৰি তাত মানে অনলাইন ফৰ্ম ফিল আপ আপোনালোকে কৰিব লাগিব আপোনালোকে যদি এতিয়া চাবলৈ যায় নতুনকৈ এইটো সিদিনাখনে অপেনিং হৈছে তাৰ আগত যদি আপোনালোকে চাইছিলোঁ ইয়াত পাব আৰবাজ বুলি যেতিয়া মই ইয়াতে ক্লিক কৰোঁ আৰবাজ বুলি আপুনি ক্লিক কৰিলে দেখিব আৰবাজ বুলি ক্লিক কৰাৰ লগে এনেকুৱা এখন ইণ্টাৰফেচ আহিব আজিৰ পৰা কেইদিনমান আগতে 2017 আছিলে তো এতিয়া 2018 আমাৰ বৰ্তমান শিক্ষামন্ত্ৰী যিহেতু সিদ্ধাৰ্থ ভট্টাচাৰ্য আছে তেওঁ চিনখন আহি গ'ল তো ইয়াত ক্লিক ফৰ ইউৰ অনলাইন এপ্লিকেশ্যন আপোনালোকে চাব পাৰে ইয়াত কি দিব লাগিব কিন্তু আপোনালোকে হয়তো এখন ঘৰত আপোনালোকে কৰিব নোৱাৰিব বা মোবাইলত কৰিব নোৱাৰিব কাৰণ কিয় ইয়াত আপোনালোকে আপোনাৰ মাৰ্কশ্বিটখন স্কেনিং কপি লাগিব বা আপোনালোকৰ কিবা ফটো লাগিব দিব তো সেইটো আপুনি ঘৰত কৰিব নোৱাৰিব তো আপোনালোকে কি কৰক আপোনালোকৰ যিটো ওচৰত কম্পিউটাৰৰ দোকান আছে সেইখন ফিল আপ কৰি লওক তাত আপোনালোকৰ ফোন নম্বৰ দিব লাগিব মা দেউতাৰ নাম তাৰপিছত আপোনালোকে কিবা মানে সেনেকুৱা কিবা আছে গাঁও পোষ্ট অফিচ তেনেকৈ কিবা দি পেলাই এখন ফৰ্ম ফিল আপ কৰিব লাগিব তাৰপিছত এখন মানে আপোনালোকক তাৰ পৰা আৰু এখন ফৰ্ম দিব যেতিয়া অনলাইন কৰিব অনলাইন এখন ফৰ্ম দিব যিখন ফৰ্ম আপোনালোকে লগত লৈ যাব লাগিব লেপটপ অনাৰ দিনাখন তাত এটা QR কোড থাকিব তাত কিবা অলপ লেখা থাকিব অনলাইন ফৰ্মখনত সেইখন আপোনালোকে ওলাই দিব সেইখন আপুনি লৈ যাব লাগিব আৰু যেতিয়া আপোনালোকে লেপটপ আনি দিব যাৰ যি আৰু ডিষ্ট্ৰিক্ট পৰে তাত দিব তো সকলোৰে বেলেগ সময়ত দিব সব ডিষ্ট্ৰিক্টত একে সময়তে নিদিয়ে এইটো তো সেইটো ইয়াত যদি আপোনালোকে চাই আৰু ইয়াত কি আছে আপোনালোকে আৰবাছত চাব পাৰিব ষ্টাৰ মাৰ্ক ইয়াত আপোনালোকে আপোনাৰ মাৰ্কটো মানে ষ্টাৰ মাৰ্ক যে আপুনি ডিষ্টিংশ্যন মাৰ্ক পাইছে ডিষ্টিংশ্যন মাৰ্কত টিপক ষ্টাৰ মাৰ্ক পাইছে ষ্টাৰ মাৰ্ক টিপক মই মানে ষ্টাৰ পাইছোঁ ইয়াতে মই ষ্টাৰত গৈ মোৰ নামটো আহিছে নে নাই সেইটো আপোনালোকে চাব পাৰিব ইয়াত আহি তো মোৰ জিলা হ'ল গোৱালপাৰা টাইপ কৰিলোঁ স্কুল টাইপ SSLC মোৰ নামটো ইয়াত ক্লিক কৰিম কুলদীপ চাৰ্জ হৈ আছে হ'ব হৈ গৈছে এয়া কুলদীপ পাটোৱাৰী 0600 মোৰ লংবাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন ধুমতৰা গোৱালপাৰাটো আপোনালোকে ষ্টাৰ পাইছে আপোনাৰ নাম হৈছে ইয়াত এণ্ট্ৰি হৈছে নে নাই সেইটো আপোনালোকে ইয়াত চাব পাৰিব এনেকৈ আপোনালোকে ষ্টাৰ পাইছে যদি ষ্টাৰত লিখক ডিষ্টিংশ্যন পাইছে যদি ডিষ্টিংশ্যনৰ মাৰ্ক হোল্ডাৰ তেনেকৈ লিখি আপোনালোকে পাব পাৰিব তো এইখিনি আপোনালোকে সোনকালে কৰক অনলাইন ফৰ্ম ফিল আপ বেছি দেৰি যাতে নহয় তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰিব তলত আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তো আজি আপোনালোকে মোৰ চেনেলটোৰ তলত থকা ছাবস্ক্ৰাইব যিটো বটন আছে সেইটো ক্লিক কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ যিবিলাক ভিডিঅ' মই অনাগত দিনত বনাম তাৰ মানে আপোনাৰ নটিফিকেশ্যন যাতে আপোনালোকে পাই থাকে আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু যিসকল বন্ধু বান্ধৱী আপোনালোকৰ এতিয়ালৈকে গম পোৱা নাই বা কেনেকৈ অনলাইন কৰিব লাগে কি ক'ত চাব লাগে সেইটো জনা নাই এতিয়ালৈকে তেওঁলোকক ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব যাতে তেওঁলোকে সুবিধা হয় আপোনালোকৰ লগতো তো আজিৰ কাৰণে এইখিনিয়ে বন্ধুসকল তো আজিৰ কাৰণে